রই রই বিনালে রই রই বিনালে রই রই বিনালে ন্যায়টো আমাক লাগিবই, দুদিন দেৰি হ'ব, ন্যায় লাগিবই। আৰু আমি জুবিন অনুৰাগীসকলে ভৱিষ্যতৰ দিনত বেলেগ ধৰণৰ এটা পৰিকল্পনা কৰিব লাগিব। নহ'লে আজি 5 মাহ হৈ গ'ল, এতিয়ালৈকেতো উচিত বিচাৰ তেওঁলোকে দিয়াই নাই। যে SIT-য়ে প্ৰকৃতাৰ্থ জুবিন গাৰ্গক ন্যায় দিবলৈ সক্ষম হ'বনে? এতিয়া ফাষ্টেগ অসমবাসী ৰাইজে জুবিন গাৰ্গৰ মৃত্যু ঘটনাৰ এক সঠিক ন্যায় পাব বুলি আশাৰে বাট চাই আছে। মই ভাবোঁ যে অনাগত দিনত উচিত সিদ্ধান্ত ল'ব লাগে, আৰু নহ'লে আমি ইয়াৰ প্ৰত্যুত্তৰ অহা বিধানসভা ইলেকশ্যনত দিব লাগিব। বহুত লেট হৈছে ইতিমধ্যে, কিন্তু আমাৰ ভাৰতীয় আইনৰ ওপৰত সম্পূৰ্ণ আস্থা আছে। আৰু জুবিন দাই যেতিয়ালৈকে ন্যায় নাপায়, যি তাৰিখলৈকে ন্যায় নাপায়, আমি সেই তাৰিখলৈকে সংগ্ৰাম কৰি যাম। আদৰ সংগঠনক কৈছোঁ, এইটো তেওঁলোকেও এইটো চৰকাৰক হেঁচা প্ৰয়োগ কৰিব লাগে যে ইয়াৰ সঠিক তদন্ত আমাক লাগে। দাদা, হয়, জুবিন গাৰ্গৰ ন্যায় সম্পৰ্কে আপোনাৰ পৰা দুআষাৰ জানিব বিচাৰিছোঁ। হয়, মই পোনপ্ৰথমে আপোনালোকৰ চেনেলটোলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিশেষকৈ আমি অতি আগ্ৰহেৰে বাট চাই আছোঁ জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে। মই এজন জুবিন অনুৰাগীয়ে হয়, আৰু জুবিনক ভাল পাইছিলোঁ, অন্তৰৰ পৰাই ভাল পাইছিলোঁ। কিন্তু আজি মৰ্মাহত হৈছোঁ নিজকে, জুবিন গাৰ্গৰ লিখীয়া এজন মানুহক যে এনেকুৱা ধৰণৰ এটা ভুল অন্তিৰে পৰিচালনা হৈছে আইনী ব্যৱস্থাটো, সেইটো নিজকে আমি জুবিনৰ অনুৰাগী হিচাপে বহুত লাজ পাইছোঁ, বহুত দুখ লাগিছে, বেয়া পাইছোঁ। আৰু দাবী জনাইছোঁ প্ৰশাসনক তথা চৰকাৰখনক যাতে জুবিন গাৰ্গৰ ক্ষেত্ৰত অন্ততঃ এনেকুৱা যাতে নহওক। যিহেতু আমি জানো আইন ব্যৱস্থাটো সকলোৰে বাবে সমান, তেনেস্থলত জুবিন গাৰ্গৰ লিখীয়া যিজন মানুহে অসমখনক আজি বিশ্ব দৰবাৰলৈ আজি এটা গৌৰৱান্বিত কৰি তুলিছিলে, তেনেকুৱা এজন মানুহক আজি যে ন্যায় প্ৰক্ৰিয়াৰ মাজে যে ইমান এটা ভুলন্থিতভাৱে পৰিচালনা কৰিছে, আমি বহুত দুখিত, বহুত বেয়া লাগিছে। এই ন্যায় পাব বুলি আপুনি আশা কৰিছেনে? ন্যায়টো আমাক লাগিবই, দুদিন দেৰি হ'ব, ন্যায় লাগিবই। আৰু আমি জুবিন অনুৰাগীসকলে ভৱিষ্যতৰ দিনত বেলেগ ধৰণৰ এটা পৰিকল্পনা কৰিব লাগিব। নহ'লে আজি 5 মাহ হৈ গ'ল, এতিয়ালৈকেতো উচিত বিচাৰ তেওঁলোকে দিয়াই নাই। চৰকাৰেতো কৈ আছে ফাংফুং কথাবোৰ যে আমি উচিত বিচাৰ দিছোঁ। এতিয়া SIT-টো যিখিনি কৰিলে সেইখিনিতো উচিত বিচাৰ নহয় যেনেই পাইছোঁ। গতিকে যিটো আকৌ নতুনকৈ কেইজনমান বিশিষ্ট ব্যক্তিয়ে হাইকোৰ্টত যিটো জুবিন গাৰ্গৰ ন্যায় বিচাৰ বা যিকোনো কথাৰ কাৰণে কৰিছে, সেই বস্তুটো যদি ফাষ্টেগ আদালত বহে, তেতিয়া হয়তো কিবা এটা উচিত তদন্ত হ'লে ন্যায় বিচাৰ পাব পাৰে। সেইটো কাৰণতে যুৱ সমাজে ধৰিব লাগে, আৰু নহ'লে তেওঁলোকক 26ৰ ইলেকশ্যনত তাৰ প্ৰতি উত্তৰ দিব লাগে। অসমীয়া জাতিৰ হিয়াৰমথো নতুন প্ৰজন্মৰ আৰ্থৰূপ, অসমীয়া জাতিৰ এক প্ৰতিবাদী কণ্ঠ। জুবিন গাৰ্গৰ মৃত্যু এটা হৃদয় বিদাৰক মৃত্যু বুলি ক'ব পাৰি, যি মৃত্যুৱে সমগ্ৰ দেশবাসী আনকি বিশ্ববাসীকো মৰ্মাহত কৰিলে। জুবিন গাৰ্গৰ মৃত্যুৰ আজি 5 মাহ অতিক্ৰম হ'ল। ৰাজ্য চৰকাৰে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ সন্দৰ্ভত SIT গঠন কৰি কেইবা হাজাৰ পৃষ্ঠাৰ প্ৰতিবেদন প্ৰস্তুত কৰি ইতিমধ্যে ন্যায়িক আদালতত দাখিল কৰিছে। SIT যিহেতু এই প্ৰক্ৰিয়াটোৱে জুবিন গাৰ্গক প্ৰকৃতাৰ্থত ন্যায় দিবলৈ হ'লে এটা দীঘলীয়া প্ৰক্ৰিয়াৰ মাজেৰে আগবাঢ়ি যাব লাগিব। এই SIT প্ৰক্ৰিয়াক লৈ ইতিমধ্যে অসমৰ বহুকেইগৰাকী সচেতন ব্যক্তি, সমাজ সেক্টৰ ব্যক্তিয়ে প্ৰতিক্ৰিয়া কৰিছে যে SIT-য়ে প্ৰকৃতাৰ্থ জুবিন গাৰ্গক ন্যায় দিবলৈ সক্ষম হ'বনে? অন্যহাতে জুবিন অনুৰাগী তথা জুবিন গাৰ্গৰ পৰিয়ালবৰ্গই তাৎক্ষণিকভাৱে জুবিন গাৰ্গৰ মৃত্যুৰ সংঘটিত ঘটনাৰ তাৎক্ষণিক সিদ্ধান্তৰ বাবে ফাষ্টেগ আদালতৰ যি দাবী উত্থাপন কৰিছে, এই ফাষ্টেগ আদালত দিয়াৰ ক্ষেত্ৰত বৰ্তমানৰ চৰকাৰৰ মুৰব্বী মুখ্যমন্ত্ৰী মহোদয়ে বহু হুহুকা পিছলা কৰাৰ পিছত শেহতীয়াভাৱে
মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ফাষ্ট ট্ৰেক আদালত গঠন কৰিব বুলি যি প্ৰতিশ্ৰুতি দিছে, এই প্ৰতিশ্ৰুতিয়ে অসম প্ৰেমী জুবিন গাৰ্গ প্ৰেমী ৰাইজক কিছু আশ্বস্ত কৰিছে যদিও এই দীঘলীয়া আইনী প্ৰক্ৰিয়াৰ পৰিৱৰ্তে ফাষ্ট ট্ৰেক অসমবাসীৰ ৰাইজে জুবিন গাৰ্গৰ মৃত্যু ঘটনাৰ এক সঠিক ন্যায় পাব বুলি আশাৰে বাট চাই আছে। আৰু যদি আইনী আওতাত যদি জুবিন গাৰ্গৰ প্ৰকৃত ন্যায় যদি নাপায়, তেতিয়াহ'লে পৰৱৰ্তী কিন্তু অসমৰ ৰাইজে কাণত কাণ মিলাই ঐক্যবদ্ধভাৱে অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে এক গণ অভ্যুত্থান সৃষ্টি কৰি এক গণবিপ্লৱৰ জোৱাৰ কিন্তু সৃষ্টি কৰিব লাগিব। কোনো পৰিস্থিতিতে জুবিন গাৰ্গৰ মৃত্যুৰ লগত জড়িত থকা কোনো অপৰাধী যাতে সাৰি যাব নোৱাৰে, এই ক্ষেত্ৰত কিন্তু অসমবাসী ৰাইজ বিশেষকৈ নতুন প্ৰজন্মই তেওঁলোকে ঐক্যবদ্ধ হৈ এক গণ অভ্যুত্থান আৰু গণ বিপ্লৱৰ কাৰণে কিন্তু তেওঁলোকে মাৰবান্ধি থিয় হ'ব লাগিব। সমগ্ৰ অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে এক গণজোৱাৰ সৃষ্টি কৰি জুবিন গাৰ্গৰ হত্যাৰ লগত জড়িত থকা এই অপৰাধীসকলক কিন্তু ৰাইজে কিন্তু বিচাৰি উলিয়াই হ'লেও দৃষ্টান্তমূলক শাস্তি দিব লাগিব। তাৰ বাহিৰে বিকল্প উপায় নাই। জুবিনৰ ন্যায়টো পাবলগীয়া কথাই পাব লাগে একচুৱেলি, কিন্তু কথা হ'ল কি চৰকাৰৰ ওপৰত এটা আৱেগ, জুবিন হ'ল আমাৰ এটা প্ৰাণশিল্পী, এটা আৱেগ হয়। সেইটো হিচাপে জুবিন দাই ন্যায় পোৱাটো বিশেষ জৰুৰী। মই ভাবোঁ যে অনাগত দিনত উচিত সিদ্ধান্ত ল'ব লাগে, আৰু নহ'লে আমি ইয়াৰ প্ৰত্যুত্তৰ অহা বিধানসভা ইলেকশ্যনত দিব লাগিব। বহুত লেট হৈছে ইতিমধ্যে, কিন্তু আমাৰ ভাৰতীয় আইনৰ ওপৰত সম্পূৰ্ণ আস্থা আছে জুবিনদাৰ ন্যায়ক লৈ, আৰু ভকুতে কল নপকে কেতিয়াও। এইটো কাৰণে আমি অলপ সময় বাট চাব লাগিব, আৰু তাৰ লগতে আইনৰ ওপৰতো আস্থা আছেই, লগতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰতো আমাৰ আস্থা আছে। তেওঁ এটা শুদ্ধ ন্যায় ব্যৱস্থা কৰিব বুলি আমি আশা ৰাখিলোঁ। আৰু গৰিমাবোৰ যিহেতু বহুত শোকাতুৰ, আমি দোৱা কৰিব পাৰোঁ ৰোজা মাহত, আৰু তেওঁ আৰু অলপ দিন ধৈৰ্য সহকাৰে বাট চাওক, সত্যৰ সদায় জয় হ'বই। জুবিন দা হ'ল এজন পৃথিৱীৰ নক্ষত্ৰ, যাক আমি কল্পনা কৰিব নোৱাৰোঁ। আৰু জুবিন দাই যেতিয়ালৈকে ন্যায় নাপায়, যি তাৰিখলৈকে ন্যায় নাপায়, আমি সেই তাৰিখলৈকে সংগ্ৰাম কৰি যাম। আমাক ন্যায় লাগে, চৰকাৰ বাউণ্ড দিবই লাগিব। চাই যি চৰকাৰ নাহক, যি চৰকাৰে নাহক, মুঠৰ বাউণ্ড জুবিনক ন্যায় দিবই লাগিব। আৰু নহ'লে পৰিস্থিতি অতি ভয়াৱহলৈ পৰিণত হ'ব। যুৱ সমাজে ওলাব লাগিব, সংগ্ৰাম কৰিব লাগিব, অন্য একো নাজানো। নট ফৰ মেটাৰ, মুঠতে জুবিনে ন্যায় পাব লাগিব। মুঠতে এইটো সন্দেহ ৰৈ গৈছে, সন্দেহ ঘনীভূত হৈছে ৰাইজৰ মাজত। কাৰণ এতিয়া সুদীৰ্ঘ আজি কেইমাহ হ'ল, এতিয়া আজি কিমান মানে 6-8 মাহ যেতিয়া এজন দোষীসকলে যদি শাস্তি নাপায়, এজন শিল্পী, গণশিল্পী, ৰাইজৰ শিল্পী জুবিন গাৰ্গে কাহানিও কোৱা নাই মোক আপোনালোকে, মই এজন ৰাইজৰ শিল্পী বুলি কোৱা নাই, তেওঁ নিজকে ইমান মহান বুলি কোৱা নাই, ৰাইজে কৈছিল। যিয়ে অসমৰ ৰাইজে তেওঁলোকক ইমান জুবিন গাৰ্গক এজন মহান শিল্পী বুলি পৰিচয় দিলে। তেওঁ নিজেই কিন্তু নিজকে দৰকাৰ নাছিল, তেওঁলোকে গান গাইহে গৈছিল, মঞ্চে গান গাইহে গৈছিল, মাত্ৰ মানুহৰ গান গাই গৈছিল। তেওঁ যিহেতু শিল্পী, গতিকে তেওঁ একেবাৰে নিঃসন্দেহে তেওঁ নিজকে কোনোদিন জাহিৰ কৰা নাই। কিন্তু ৰাইজে তেওঁক নি পেলাই মানে বহুত ডাঙৰ এটা স্থান দিলে। শেষত গৈ তেওঁক লৈ পেলাই কিছুমানে ধন টকা পইচা ঘটাৰ প্ৰয়াস কৰি শেষত তেওঁৰ জীৱনটোকে শেষ কৰি দিলে। দিয়াৰ বিনিময়ত তাৰপিছত তেওঁৰ ন্যায়ৰ যিটো প্ৰক্ৰিয়া চলি আছে বৰ্তমান, গতিকে ইমান দিন লাগিব বুলি ৰাইজে ভবা নাছিলে, আৰু এতিয়াও ভাবিবলৈ বাধ্য হৈছে যে তেওঁ বিশেষতে ন্যায় নাপাব। ইলেকশ্যনৰ আগতে ন্যায় পোৱা নাই, আশা নাই, কোনো দেখাই নাই তাৰ কোনো। আমি ন্যায় পাবলৈ হ'লে ইমানখিনি দৰকাৰ নাই নহয়। ইমানখিনি তেওঁলোকে SIT কিবা কিবি, আৰু চৰকাৰখনেই জনসাধাৰণৰ চৰকাৰে চলি আছে, অসমৰ জনতাই ভাল পোৱা চৰকাৰখনেই চলি আছে। সেইখন চৰকাৰে যদি ভাল পোৱা কাম এটা কৰি দিব নোৱাৰে, অসমৰ ৰাইজে ভাল পোৱা কাম এটা কৰি দিব নোৱাৰে, তেতিয়াহ'লে অসমৰ ৰাইজে আৰু কি কৰিব? চৰকাৰখনেও কয় আমাক ৰাইজে ভাল পায়, আমিও কওঁ আপোনালোকক চৰকাৰে ৰাইজে ভাল পায়, কিন্তু আপোনালোকে এই যে এজন মহান শিল্পী, যিটো নহ'বলগীয়া ঘটনা ঘটি তেওঁ মৰিলে, মৃত্যু হ'ল অকালতে, তাৰপিছত তেওঁ যে ন্যায় নাপালে, এইটো আৰু মৰ্মান্তিক দুখৰ কথা। ইয়াত যে ন্যায় আছে বুলি আৰু ভবাৰ কোনো থল নাই।
মানে এইটো মই যুৱ সমাজক বুলি নকওঁ, সকলো ৰাইজে লগতে আপোনাৰ দল সংগঠন দল সংগঠন যিমানখিনি আছে, ৰাজনৈতিক দললৈকে ধৰি যিমানখিনি আছে, তেওঁলোকে সকলোৱেতো কৈছিলে যে জুবিন গাৰ্গৰ পত্নীগৰাকীয়ে হীৰৰ সেন্দুৰেই মচিব নালাগে বুলি কৈছিল। তেওঁ মানে জীয়াই আছে বুলি ক'বলৈ কৈছিলে, হীৰৰ সেন্দুৰ মচিব নালাগে। কিন্তু এতিয়া দেখা গৈছে যে অকল জুবিনৰ পত্নীগৰাকীহে আছেগৈ, বাকী কোনো নায়েই যেন অনুভৱ হৈছে। আৰু জুবিন ক্ষেত্ৰতো আছে, জুবিন ক্ষেত্ৰ বুলি জেগা এডোখৰ দি দিলে, তাতে গৈ মানুহে অহা যোৱা কৰি আছে। কিন্তু ন্যায় ক্ষেত্ৰত এক কদম আগবাঢ়িছে বুলি মই ভবা নাই। গতিকে এই যুৱক সংগঠন, বিভিন্ন ৰাজনৈতিক দল এইটো সুচিন্তিতভাৱে ন্যায় পাবৰ কাৰণে কৰিব লগা ঢেৰ আছে, বহুত আছে। তেওঁলোকে কৰে নকৰে আৰু এইখিনি এতিয়া ৰাইজে জানিব। আমি আৰু এইটোৱে ভাবিছোঁ যে তেওঁলোকে হাত সাৱটি থকাটো কথা নহয়। ইয়াৰ সঠিক দুখী কোন, এইটো মানে ন্যায়সংগতভাৱে ন্যায়ালয়ে বা আমি ন্যায়টো পাব লাগে বুলি আমি ভাবোঁ। আৰু দল সংগঠনক কৈছোঁ, এইটো তেওঁলোকেও এইটো চৰকাৰক হেঁচা প্ৰয়োগ কৰিব লাগে যে ইয়াৰ সঠিক তদন্ত আমাক লাগে।